হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? তো আজি চাওক মই ভিডিঅ'টো ক'ৰ পৰা ষ্টাৰ্টিং কৰিব ওলাইছোঁ। তো আমি আজি মানাছৰ অপেনিং কৰিবলৈ গৈ আছোঁ, মানে আমাক নাম ধৰিবলৈ মাতিছে। তো আপোনালোকে চাই যাওক কেনেকৈ নাম ধৰিছে। আৰু তো গাইজ আজিৰ পৰা মানাছ অপেনিং হৈ গ'ল। তো আপোনালোকে আহিব পাৰে মানাছত ফুৰিবলৈ। তো আহিব আৰু এনেকৈ মানাছ কৰিবলৈ। আজিৰ পৰা যিহেতু মানাছখন অপেনিং কৰিলে, তো আজিৰ পৰা আপোনালোকে আহিব পাৰে আৰু মানাছত, মানে এনেকুৱাকৈ হ'লে আহি থাকিব। মানে মানাছত আজিৰ পৰা খুলি দিছে, মানাছত আহিব পাৰিব এতিয়াৰ পৰাই। আজিৰ পৰাই মানুহ অহা আৰম্ভ হ'ল, বহুতো মানুহ আহিছে মানাছ কৰিবলৈ, বহুতো মানুহ আহি আছে, মানাছত থাকি আছে। আজিৰ পৰা ফুৰিব আৰু মানাছত যাব, বহুতো মানুহ যাবলৈ ৰেডি হৈ আছে মানাছত সোমাবলৈ। তো আপোনালোকেও আহিব মানাছ চাবলৈ। মোৰ ভিডিঅ' যোনে যোনে চাই সকলোৱে আহিব মানাছ চাবলৈ।